আসসালামু আলাইকুম। আজি মই এটা ভিডিঅ' লৈ আহিছোঁ। বহুতৰে মনত কিন্তু প্ৰশ্ন থাকে যে আৰ্টিফিচিয়েল দাঁত বা কেপ কি ধৰণৰ হয়। গতিকে মই আপোনালোকক দেখুৱাইছোঁ। এইটো মোৰ নতুন ৰোগীৰ দাঁতৰ জোখ, আৰু ইয়াতে আপোনালোকে দেখিছে যে ইয়াতে পিছফালৰ দাঁতৰ কেপ লগোৱা আছে, আৰ্টিফিচিয়েল টিথ। আৰু এইটো মোৰ ৰোগীৰ জোখ, আৰু আজি ৰোগী আহিলে মই এই কেপটো তেখেতক লগাই দিম। সকলো পেচেণ্টৰ মুখৰ যিটো জোখ আছে সেইটো বেলেগ থাকে, আৰু সেইবাবে আমি এইদৰে জোখ লৈ ল'বলগীয়া হয়, কিয়নো এজনৰ আনজনৰ লগত নিমিলিব। আমি প্ৰথমতে এবিধ মেটেৰিয়েল লৈ পেলাই জোখ লৈ লওঁ। এনেকৈ আমি প্ৰথমতে দাঁতটোক অলপ শ্বেপ দি লওঁ, আৰু এইটো কালাৰহে লাগি আছে, দাঁতটো যাতে পৃথক কৰিব পাৰি বেলেগ দাঁতৰ পৰা। কিবা এটা কালাৰ লগাই এনেকৈ আমি কেপটো লগাই দিওঁ, আৰু এইটো ৰোগীৰ মুখৰ জোখ। মোৰ যিজন ৰোগী আছে আজি আহিব, আৰু মই এই কেপটো তেখেতক লগাই দিম। আৰু কেপ লগালে বা আৰ্টিফিচিয়েল দাঁত লগালে একো অসুবিধা নহয়। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত ছাপৰ্ট দিয়ে, খোৱা চুবোৱাৰ ক্ষেত্ৰতো কিন্তু একো অসুবিধা নহয়। আৰ্টিফিচিয়েল দাঁত বা কেপ ৰিলেটেড অলপ কুৱেৰিজ থাকিলে, জানিবলগীয়া থাকিলে অলপ হ'লেও ক্লিয়াৰ হৈছে বুলি মই আশা কৰিছোঁ। ধন্যবাদ।